গুড মৰ্ণিং। আজি তলতে শুই থাকিলোঁ, ইমান গৰম। তাৰপিছত শুই উঠি পেলাই আৰু ড্ৰেছ কৰি কলেজলৈ বুলি ওলালোঁ। কলেজ গ'লোঁ ৰিক্সাত উঠি পেলাই। এতিয়া বাহিৰৰ ঠাণ্ডা হাৱাই গাটো শীতল পৰি গ'ল, ইমান ভালেই। তাৰপিছত ইলেকশ্যন বাবে কলেজ বহুত দিন ধৰি বন্ধ হৈ আছিলে, এতিয়াও বন্ধ হৈ আছে, প্ৰায়ভাগ সোমাবই নিদিয়ে, ইমান লেতেৰা হৈ আছে। তাৰপিছত এক্সাম দিলোঁ। আমাৰ এই ক্লাছৰ দীপজ্যোতি হয়, ইমান লাজ কৰে নহয়। তাৰপিছত এক্সাম দি উঠি পেলাই চোৰ পুলিচ অকণমান খেলিলোঁ। আহি ঘৰত ফ্ৰেছ হৈ পেলাই ঘৰতে খোৱা কৰ্ণ খালোঁ। নাহিব দেই আপোনালোকে কেনেকুৱা। তাৰপিছত দুপৰীয়া ভাত খালোঁ। খাই উঠি ইভিনিঙত চানা খালোঁ। জোনটো চাওকচোন ইমান ধুনীয়াকৈ ওলাইছে। জোন ওলাই আহা গানটোকে মনত পৰি গ'ল পাই। তাৰপিছত আৰু অকণমান ৱাকিং কৰিলোঁ, জোনটো চাই ৱাকিং কৰোঁতে কণী খালোঁ আৰু অকণমান জোনটো দেখাইছোঁ। বাই বাই। যদি ভিডিঅ'টো চাই ভাল